হাই গাইজ ৱেলকাম টু নিউ ব্লগ। তো আপোনালোকে এইটো ভিডিঅ' চাই থাকক, বহুত মজা ভিডিঅ' হ'ব। নদীত গা ধুব যাম, তাৰপিছত উল্টা কুস্তি দি মই মূৰটো ভাঙি পেলাম। চাই থাকক ভিডিঅ'ত। আমি বৰ্তমান নদীৰ পাৰত আহি পেলোঁ, এতিয়া গাটো ধুম, তাৰপিছত আৰু আনিছোঁ এটা বস্তু আমাৰ ঘৰত, যিটো আপোনালোকে জানেই, ভিডিঅ' চাইছি আপোনালোকে। এইটো আনিছোঁ আমি এল'ভেৰা, আৰু মই জোৰত জোৰত কথা ক'ব লগা হৈছে, কাৰণ তাতে এটা ঘণ্টা মেচিন চলি আছে, এইটো ভাঙলিও হয়। তাৰপিছত এল'ভেৰা আনিছোঁ, এতিয়া এল'ভেৰা শুহোঁ। এতিয়া আপোনালোকক দেখা এল'ভেৰা কেনেকৈ শুহে, কোনোবাই নাজানে মই কওঁ, কাৰণ মোৰ এল'ভেৰাৰ ফাৰ্ম এখন আছে না, আছে আপোনালোকক দেখিছোঁ। তো শুই লওঁ ৰ'ব। তো গাইছ এল'ভেৰা যেতিয়া তো ভাগিলে ৰ'ব, মই এটা ভাল দি দিওঁ। তো এক এটা দি দিলোঁ, আৰু এটা মই লৈ ল'লোঁ। তো এতিয়া মাথাত শুহিব নাজানে, তো ইয়াক দিলেও লাভ নাই, শুহিব নাজানে। আৰু এটা মেচিন এটা বন্ধ কৰি দিছে, মানে দুটা মেচিন চলি আছে, এটা মেচিন বন্ধ কৰি দিছে। তো এতিয়া এটা মেচিনৰ চাউণ্ডত অলপ চাউণ্ডটো কমকৈ আহিব, শুহ ৰ'ব গাইছ, এনেকৈ দেখি দেখিছোঁ। তো গাইছ এল'ভেৰা শুহোৱা টেকনিক হৈছে, এইটো এল'ভেৰা টুকুৰা এনেকৈ দিয়াৰ পিছতে এনেকৈ ৰ লৈ যায়, এনেকৈ মাথাত শুই দিলেই আৰু জানো মই এতিয়া প্লেট চিলেট নাই না, চেম্পু টেম্পু নাই, কি কৰিম, এনেকৈ শুহিব লাগিব আৰু উপায় নাই। এনেকৈ আঁতি দিছোঁ চাউল। ধেমালি কৰিছোঁ, ভালকৈ শুহো নামানে, সেই বাকাল চাকাল চেৰাও এৰাও নহয় এৰাও বাকাল চাকাল চেৰাই দি কেনে ভালকৈ শুহো। তাৰপিছত আকৌ চেম্পু আনছি দিওঁ, ভাগি লৈ কেনে গা চা ধুওঁ, আপোনালোক দেখি গাইছ মোক তো কি বকৰাই ই হাফ পেণ্টে ধুই আনছি, আৰু এতিয়া বালাত পৰি গেছি, এতিয়া নেনে বোলে ই নাংগে থৈ যাওঁ। তো নদীত আপোনালোকক দেখাব নাপালোঁ, তো তাৰ কাৰণে আই এম চৰি না, তো দেখাব নাপালোঁ। পিছত কেনেবা দেখাম, কালি পৰহিদিনাখনলৈকে দেখাম আপোনালোকক। কুস্তি দিম, মূৰা চূৰা ছিঙি পেলাম, তো দেখাম। বহুত বেয়া লাগিল আজি দেখাব নাপালোঁ। তো মই ভাবিলোঁ ভ্লগটো নেদাওঁ, তাৰপিছত ভাবিলোঁ ইমান কষ্ট হ'ল ডিউটি। তাৰপিছত তো গাইছ দেখাব নাপালোঁ, তো তাৰ কাৰণে চৰি। তো আজিৰ ভিডিঅ'টো খতম কৰোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ কাৰণে এইখিনি আছিল, বাই বাই।